আহক ইয়াতে বহ হ'ব বাৰু বহিছো আপোনালোক বহকচোন মই অলপ চাহ কৰি আনো ৰবা চাহটা পিছত কৰিবা মই আগতে টপিকটো ডিছকাছ কৰি লওঁ তুমি ইয়াতে ৰোৱা অলপ আচলতে মোৰ ইয়াক টিউচন দিয়াৰ কথা কবলৈ তোমাক মাতিছিলো কিন্তু মোৰ এনে লাগিছে যেন তুমি ইয়াক পঢ়াব নোৱাৰিবা কিয় বা নোৱাৰিম ভাই চাহাব মই এতিয়ালৈ বহুত ল'ৰা ছোৱালীক টিউচন কৰালো ইয়াক কিয় নোৱাৰিম চিন্তা নকৰিব মই ইয়াকো পাৰিম আপুনি ল'ৰা ছোৱালীকহে পঢ়াইছে নহয় জানো হা হয় কিন্তু ই জন্তু হয় জন্তু হে এইবোৰতো কোৱাৰ কথাহে কি কোৱাৰ কথা এইটো এটা মস্ত জন্তু ভাল ল'ৰা ছোৱালী সদায় স্কুলৰ পৰা ডাইৰেক্ট ঘৰত আহে সিহঁতক সকলোৱে মৰম কৰে ভাল দেখি পেলাই কিন্তু আমাৰ এই হাৰামজাদাটোই স্কুলৰ পৰা আহোঁতে ক'ৰবাত নলাত পৰিব গাল কাপোৰ এইবোৰ লেতেৰা কৰি আহিব জোতাত তাৰ বোকাই ভৰ্তি যদিহে বৰষুণৰ পানী পায় তাৰ কি ফূৰ্তি এই কুকুৰটোৰ চাল্লা মই কি খাই যে ইয়াক জন্ম দিছিলো নহয় দেখিছে নহয় ইয়াক দেখাত ভোলা ভালা কিন্তু ই মহা হাৰামজাদা আগতে 5জন টিউচন টিচাৰক ই খেদিলে ই কুকুৰে আপুনি 6 নম্বৰজন সকলো কথা কৈ দিলো আপোনাক হিম্মত আছে যদি পঢ়াব ইয়াক আপুনি ইয়াক পঢ়োৱাটো জমৰ লগত যুঁজাতকৈ কম নহয় কিন্তু মোৰ এনেকুৱা লাগিছে যেন আপুনি মোক উল্লু ভাবিছে নেকি ভাই চাহাব কি বুলি ভাবিছো উল্লু কি উল্লু পাপা উল্লু বাৰু সেইবোৰ কথা বাদ দিয়ক এতিয়া কওক টিউচন ফিজ কিমান ল'ব কিনো আৰু দিব আৰু যেনেকৈ দিয়ে বেলেগ মানুহবিলাকে তথাপিও কোৱা আৰু কিমান ল'বা 2000 মান দিলেই হৈ যাব ইমান টকা কি কব আৰু ভাই চাহাব আজিকালি এনেকুৱাই চলি আছে আৰু তাতে আপোনাৰ ই বোলে আৰু যিহে অঘাইতং ইয়াক মোৰ কণ্ট্ৰল কৰোঁতে আৰু কি যে হ'ব তথাপিও মই আপোনাক বেছিকে বিচৰা নাই মই বেলেগক আন ল'ৰা ছোৱালীক যিমানকে বিচাৰো সেনেকে বিচাৰিছো হ'ব বাৰু দিয়া হ'ব বাৰু মোৰ ইয়াক খালি ভাল কৰিব লাগে তুমি লাগে মই 10 টকা এটা বেছিকেই দিম দিয়া হা তুমি পিছে বৰ হাঁহে আপোনাৰ কথাবোৰ শুনি নাহাঁহি নোৱাৰিছো আৰু পিছে বাইদেউ একো কোৱা নাই যে বাইদেউ বাৰু বুবা নেকি ইমান সময় ধৰি একো মাত দিয়া নাই যে ছাৰ আপুনি মোৰ মাক বুবা বুলি কৈছে নকৰো মই আপোনাৰ তাত টিউচন যা পাপা মই ইয়াৰ তাত টিউচন নকৰো ঐ চুপ লগত চাল্লা ডাঙৰে কথা কৈ থাকিলে মাজত মাত দিবলৈ নাপায় বুলি তই নাজানো নেকি চাল্লা শিষ্টাচাৰ নজনাটো অভদ্ৰটো পাপাই খালি মোকে গালি দি থাকে দেখিবই নোৱাৰে মোক ইমান বদনাম গায় মোক টিউচন টিচাৰৰ ওচৰত নকৰো মই টিউচন নকৰো বাবাটো নাকান্দিবাচোন ছাৰ আপোনালোকে দুইজনে কথা পাতি আছে মইনো মাজত আৰু কিয় মাত দিওঁ সেইকাৰণে মাত দিয়া নাই দেৰি হ'ল তেন্তে ঠিক আছে কালিৰ পৰা আহিব আৰু আপুনি সন্ধিয়া 5টা বজাত মানুহ চাহ একাপো নোখোৱালে ইমান দেৰি কথা পাতিলো আচৰিত মানুহ দেই হা কিবা কৈছে নেকি আপুনি হা একো নাই কোৱা দিয়ক হ'ব দিয়ক আজিলৈ আহো কাইলৈ লগ পাম जाओ सर काले पूरा पाबो मजा बड़े आया ट्यूशन करने के लिए ওই কুকুৰ চুপ থাক যেনে তেনে এজন টিউচন মাষ্টৰ গোটাইছো সি আকৌ খেদিব আহে
Do you feel the pride?